ওকে তো আজি মই এই ভিডিওটো লৈ আহিছোঁ 5টা ইণ্টাৰেষ্টিং মোবাইল ট্ৰিক্স যেখিনি যদি আপুনি জানে তেনেহ'লে আপোনাৰ ডে টু ডে লাইফত কাম হ'ব পাৰে আৰু যোনটো লাষ্টৰ ট্ৰিক সেইটো ট্ৰিক বহুত ইণ্টাৰেষ্টিং হ'ব চ' ভিডিওটো শেষলৈকে চাই থাকিব চ' ফাৰ্ষ্ট টিপটো হৈছে হোৱাটছএপৰ ওপৰত যদি আপোনাক হোৱাটছএপত কোনোবা মেছেজ পঠিয়ায় আৰু আপুনি বিচাৰিছে যে তাৰ মেছেজটো আপুনি চাওক কিন্তু যাতে সি গম নাপায় চ' আপুনি কি কৰিব চিম্পলি এয়াৰপ্লেন মোডটো অন কৰি তাৰ মেছেজটো চাব হোৱাটছএপটো খুলি তাৰপিছত মেছেজটো চাই লোৱাৰ পিছত আপুনি হোৱাটছএপটো কাটি দিব বেকগ্ৰাউণ্ডৰ পৰা কটাৰ পিছত এয়াৰপ্লেন মোডটো আকৌ অফ কৰি দিব আৰু ডাটা বা ৱাইফাই অন কৰি আকৌ ইণ্টাৰনেট চলাই দিব পাৰিব এনেকৈ কৰিলে সিয়েও গম নাপাব যে আপুনি তাৰ মেছেজটো চালে বুলি আৰু আপুনি চাই ল'ব পাৰিব চ' ছেকেণ্ড টিপটো হৈছে চাৰ ভেলু এতিয়া চাৰ ভেলু কি বস্তু চাৰৰ ফুল ফৰ্ম হৈছে স্পেচিফিক এবজৰ্পশ্যন ৰেট ইয়াৰ মানে হ'ল আপোনাৰ ফোনত এটা ৰেডিয়েশ্যন ওলায় যেটো ৰেডিয়েশ্যন যদি 1.6তকৈ বেছি হয় তেনেহ'লে সেই ৰেডিয়েশ্যনে আপোনাক বেমাৰ পেলাব পাৰে চ' আপুনি এতিয়া কেনেকৈ চেক কৰিব যে আপোনাৰ ফোনত চাৰ ভেলু কিমান চ' চিম্পলি আপোনাৰ ডায়েল পেডত যাওক গৈ ডায়েল কৰক *#07# এইটো ডায়েল কৰাৰ লগে লগে আপোনাৰ ফোনত চাৰ ভেলু কিমান আছে এইটো ওলাই যাব যদি আপোনাৰ ফোনত চাৰ ভেলু 1.6তকৈ কম হয় তেনেহ'লে চিন্তাৰ একো কথা নাই ৰেডিয়েশ্যন ইমান নাই হোৱা ফোনত আৰু যদি তাতকৈ বেছি হয় তেনেহ'লে অলপ প্ৰব্লেম হ'ব পাৰে চ' টিপ নম্বৰ 3টো হৈছে হোৱাটছএপৰ ফণ্ট এনে আমি নৰ্মেলত কেনেকৈ মেছেজ দিওঁ এনেকৈ হেল্ল' কিন্তু যদি আমি ফণ্টটো চেঞ্জ কৰিব বিচাৰোঁ যদি আমি এইটো নৰ্মেলৰ পৰা বল্ডত লৈ যাব বিচাৰোঁ তেনেহ'লে আমি কেনেকৈ দিম এইটো কাৰণে কোনো এক্সট্ৰা এপ নালাগে কীবৰ্ডতে কৰিব পাৰি ষ্টাৰ এটা দবাই মেছেজটো লিখি আকৌ যদি ষ্টাৰ আমি দবাই দিওঁ তেনেহ'লে এইটো বল্ডত গুচি যাব আৰু যদি আমি আণ্ডাৰস্ক'ৰ দি মেছেজটো লিখি আকৌ আণ্ডাৰস্ক'ৰ দিওঁ তেনেহ'লে এইটো ইটালিকত যাবগৈ আৰু যদি আমি এইটো দি পিনি মেছেজটো লিখোঁ লিখি আকৌ এইটো দি দিওঁ তেনেহ'লে মাজত এইটো লাইন এটা পৰি যাব এনেকৈ বেলেগ বেলেগ ফণ্টত আপুনি মেছেজ কৰিব পাৰিব আৰু যদি আপোনাক আৰু বেলেগ বেলেগ ধৰণৰ ফণ্ট লাগে তেনেহ'লে এটা এপ আছে সেইটো মই ডেছক্ৰিপশ্যনত দি দিম সেইটো এপ ডাউনলোড কৰিলে আপুনি বেলেগ বেলেগ ধৰণৰ ফণ্ট দি মেছেজ কৰিব পাৰিব চ' টিপ নম্বৰ 4টো হৈছে যদি মোবাইলৰ ভিতৰত চিম কাৰ্ড সোমাই আছে আৰু সেই চিম কাৰ্ডখনৰ নম্বৰ আপুনি নাজানে তো নম্বৰটো কেনেকৈ উলিয়াব এইটো বহুত ইজি আছে যদি জিঅ' চিম তেনেহ'লে ডায়েল কৰিব ডায়েল পেডত গৈ *1# এইটো ডায়েল কৰি দিলে এটা পপআপ আহিব আৰু সেই পপআপত ওলাই যাব যে এই চিম কাৰ্ডৰ নম্বৰটো কি আৰু যদি এয়াৰটেল ইউজাৰ হয় তেনেহ'লে ডায়েল কৰিব লাগিব *282# আৰু ডায়েল কৰি দিলে এয়াৰটেলৰ যোনটো নম্বৰ আছে সেই চিমত সেই নম্বৰটো ওলাই আহিব চ' টিপ নম্বৰ 5 আৰু লাষ্ট টিপটো হ'ল যে এইটো গুগলৰ ওপৰত যদি আপুনি গুগলত গৈ লিখে ডু এ বেৰেল ৰোল এইটো লিখি যদি আপুনি গুগলত চাৰ্চ কৰে তো এইটো চাওক কি হ'ব এইটো চাওক দেখিলে ইণ্টাৰেষ্টিং হয়নে আকৌ এবাৰ দেখাইছোঁ এইটো চাওক চ' ভিডিঅ'টো ভাল লাগিল যদি ছাবস্ক্ৰাইব কৰিব এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' সেইকাৰণে এটা লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব শ্বেয়াৰ কৰি দিব চ' গুড বাই